হাই গাইজ, বৰ্তমান আপোনালোকে দেখিব পাইছে মই এটা শ্ব'ৰুমত আহিছোঁ। হিন্দুস্তানী মটৰ্ছ বুলি কয়। আপোনালোকে দেখিব পাইছে হাওৰাঘাটৰ যোনটো SBI ATM আছে তাৰ অপজিটতে হয় আপোনাৰ। আমি শ্ব'ৰুমৰ ভিতৰত এতিয়া সোমাওঁ আৰু ইয়াতে আপোনালোকে দেখিব পাইছে NS 200 আহিছে। মুখৰ পৰা চালে আপোনালোকে দেখিছে আগতকৈ ডিছৰ যোনটো চাইজ এইটো অলপ ডাঙৰ কৰা হৈছে। লগতে ইয়াৰ যোনটো এল' হুইলৰ যোনটো কালাৰ এইটো কমপ্লিট হোৱাইট দিয়া হৈছে। লগতে ইয়াৰ যোনটো মাডগাৰ্ড এইটোত অলপ কাৰ্বন ফিনিছ দিয়া হৈছে। বিশেষকৈ ইয়াত গ্ৰাফিক্সবোৰ সলনি কৰা হৈছে বাইকখনৰ। লগতে NS 200ৰ যোনটো লগ' সেইটো অলপ চেঞ্জ কৰা হৈছে। লগতে আপোনাৰ যোনটো চিটৰ যোনটো ডিজাইন আছে তাত এটা নতুন ডিজাইন দি দিয়া হৈছে। এতিয়া বৰ্তমান মই এই NSৰ চাবিটো দি আপোনালোকক এই বাইকখনৰ এক্সহষ্ট নোটটো শুনাই দিছোঁ। এই বাইকখনৰ বিষয়ে কিছু কথা। তো গাইজ, আপোনালোকে যদি বাইকখন ল'ব বিচাৰে তেনেহ'লে মই ইয়াৰ ডেছক্ৰিপশ্যনত আপোনাৰ ডিলাৰৰ নম্বৰটো দি দিম। আপোনালোকে এই কণ্টেক্ট নম্বৰটো কণ্টেক্ট কৰি বাইকখন ল'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানলৈ আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।